কাৰোবাৰ ৰেঞ্চৰ আণ্ডাৰত যদি এনেকুৱা অপেনকৈ গছ কাটি আছে তেনেহ'লে আমি BTCত মই এক্সপ্লেনেশ্যন কল কৰিম। যি ৰেঞ্চ অফিচাৰে আছে তাতে এক্সপ্লেনেশ্যন কল কৰা হ'ব। মই এতিয়াই মানে ডিএফঅক মানে ফোন কৰি আছো ক'ত কি হৈ আছে, কিন্তু এতিয়ালৈকে মই অৱগত এই গছ কাটাটো মই অৱগত হোৱা নাই। গছ কাটাটো নিষেধ আৰু আমাৰ জীৱ জন্তু মাৰাটো একেবাৰে নিষেধ, একেবাৰে কোনো আমি এলাউ নকৰিম। যদি প্ৰুফ আছে কোনোবা গছ কাটিছে, কোনোবা যদি ৱাইল্ড লাইফ যদি মাৰিছে, একেদৰে পুৰা মানে জেলত যাব। আমাৰ লগত কোনো কনচিডাৰ নাই, যি পাৰ্টিৰে হওক কোনো কনচিডাৰ নাই। আপুনি যি ৰিপৰ্টটো দিছে ভালে হৈছে, মই এতিয়াই চেক কৰি আছো। ৰূপসী এইটো স্পেচিফিক যদি জাগাটো কাৰ কি ৰেঞ্চত পৰে মই এতিয়াই চেক কৰি দিম, কিন্তু আমাৰ মোৰ নলেজত এতিয়ালৈকে অহা নাই। কিন্তু কোনোবা যদি কাৰোবাৰ আণ্ডাৰত যদি কাৰোবাৰ ৰেঞ্চৰ আণ্ডাৰত যদি এনেকুৱা অপেনকৈ গছ কাটি আছে তেনেহ'লে আমি BTCত মই এক্সপ্লেনেশ্যন কল কৰিম। যি ৰেঞ্চ অফিচাৰে আছে তাতে এক্সপ্লেনেশ্যন কল কৰা হ'ব। মই এতিয়াই মানে ডিএফঅক মানে ফোন কৰি আছো ক'ত কি হৈ আছে, কিন্তু এতিয়ালৈকে মই অৱগত এই গছ কাটাটো মই অৱগত হোৱা নাই। যদি পিন পইণ্ট ডাইৰেক্ট যদি আপুনি যদি দিব পাৰে লগে লগে মই মাতি দিম। আৰু গছ কাটাটো নিষেধ আৰু আমাৰ জীৱ জন্তু মাৰাটো একেবাৰে নিষেধ, একেবাৰে কোনো আমি এলাউ নকৰিম। যদি প্ৰুফ আছে কোনোবা গছ কাটিছে, কোনোবা যদি ৱাইল্ড লাইফ যদি মাৰিছে, একেদৰে পুৰা মানে জেলত যাব। আমাৰ লগত কোনো কনচিডাৰ নাই। যি পাৰ্টিৰে হওক কোনো কনচিডাৰ নাই। জাষ্ট আমাক স্পেচিফিক আমাক লাগে। মানে কোনোবা মানে এনে কাৰোবাৰ পৰা শুনাটো হয়তো যেতিয়া আমি স্পটত ভেৰিফিকেশ্যন যায় তেতিয়া মানে আমি নিদিখো। আপুনি যি ৰিপৰ্টটো দিছে ভালে হৈছে, মই এতিয়াই চেক কৰি আছো। কি কৈছে ৰূপসীৰ কি গাঁও? ৰূপসী হয়, ইয়াৰ আণ্ডাৰত হয়। আচ্ছা, আৰু তাৰ গছখিনি কোমল শাল গছখিনি কাটি ৰাতি ইহঁতে বেংগল প্ৰেৰণ কৰে। আচ্ছা, এইটো মই আজিৰ পৰা চেক কৰি দিম।